আমাৰ ইউটিউব চেনেল থ্ৰী চিষ্টাৰ্ছৰ হাঁহি ধেমালিলৈ আপোনালোক সকলোকে স্বাগতম। তেতিয়া বলক আজি নতুন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ইমান বৰষুণ দি আছে আজি ৰাতিপুৱাৰ পৰা বৰষুণে চাওক ইমান বহুত ভাল লাগিছে দেখিবলৈ। পৰি আছে বহুত ডাঙৰ নহয়, বহুত সৰু নহয়, মাজে মাজে বহুত ডাঙৰ দিয়ে আৰু মাজে মাজে এনেকৈতো দিয়ে আছে। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, সেয়ে আমি ভাবিছোঁ আজি বৰষুণৰ বতৰত খোৱা বস্তু এটা বনাম আৰু কি বনাম সেইটো আপোনালোকক দেখাম। তো সেইকাৰণে ভিডিঅ'টি সম্পূৰ্ণ হোৱালৈকে আপোনালোকে চাই থাকক। তেতিয়া বলক আমাৰ বাকী দুজনী কি কৰি আছে দেখাওঁগৈ। বলক বাকী দুজনী কি কৰি আছে। আজি বহুত বিজি দুয়োজনী। ঐ কি কৰি আছ? ভিডিঅ' বনাইছ নেকি? নহয় ভিডিঅ' নবনাবি না। কি কৰিবি মানে? কিবা এটা চাই আছো ৰ, শান্তিত চাবও নিদিয়ে এজনে। কৈছো ৰ বল খাম এতিয়া বনাম। কি বনাম বুলি কৈছো ন, এতিয়া বনাই আছ? খাম বনাম এতিয়া। বনাম বনাম অকণমান পিছত। বল নহয় না, এটা বস্তু চাই আছো, চাই ল শেষ কৰি ল। বনাই আছো ৰ, গৈ আছো। হ'ব হ'ব চাওকচোন ইমান বিজি। মই তেতিয়া এবাৰ মাতি আছোঁ খাবলৈ মানে বন্ধ কৰ এইটো। বনাবলৈ, নুশুনে মোৰ কথা। বল গৈ আছো, এইটো চাই যাও শেষ কৰি চাব নিদিয়ে মানে। বল বল বনাই খুৱাব লাগে ন, বল বনাই খুৱাম। একো এটা শান্তিত চাব নাপাওঁ মানে। বল এতিয়া বল একেলগে বনাম। এতিয়া বিজি হৈ গ'ল কাম কৰাত, পকৰা বনোৱাত। এয়া চব যোগাৰ হৈ আছে। তো ৰেচিপিটোৰ কাৰণে কি কি লাগিব মই জনাই দিছোঁ। এয়া চাউল, আপোনালোকে যিকোনো ঘৰত যি চাউল আছে সেইটোৱে ইউজ কৰিব পাৰে। 2 ঘণ্টামান আগতে মই তিয়াই ৰাখিছিলোঁ। এয়া তাৰপিছত ধুই পেলাই লৈ লৈছোঁ। তো সেইখিনি আমি গুড়ি কৰিব লাগিব মিক্সিত। আৰু আপোনালোকৰ যদি আগতে গুড়ি কৰা আছে চাউল, মানে চাউলৰ গুড়ি, তেতিয়াহ'লে সেইটো ইউজ কৰিব পাৰে। আমাৰ নাছিলে, সেইকাৰণে আমি চাউলটো তিয়াই ৰাখিছোঁ আৰু এইখিনি এতিয়া আমি গুড়ি কৰি ল'ম। আৰু তাত লগা আকৌ কেইবিধমান হৈছে। অকণমান এচামুচ বা আধা চামুচ পানী দি পেলাইহে মিক্সিত গুড়ি কৰি ল'ব। বেছি পনীয়া কৰিব নোৱাৰে, বেছি পনীয়া কৰিলে আপোনাৰ ডাঠ নহ'ব বস্তুটো আৰু বনোৱাত দিগদাৰী হ'ব। পকৰাটো বনাবৰ কাৰণে আৰু এইখিনি লাগিব, আলু লাগিব। আলুটো বইল কৰিব লাগিব, আমি অলৰেডি বইল কৰি ৰাখিছোঁ। তো তাৰপিছত আপোনাৰ টমেটো লাগিব, ধনিয়া আছে যদি ধনিয়া, আমি পাত ধনিয়া লৈছোঁ, জলকীয়া, পিঁয়াজ, আদা নহৰু আমি কাটি লৈছোঁ। আৰু যদি আপোনালোকৰ ঘৰত আকৌ কিবা বেলেগ ভেজিটেবল আছে যেনে গাজৰ, এইবিলাক, তো এইবিলাকো আপোনালোকে মিক্স কৰিব পাৰে আপোনালোকৰ সোৱাদ অনুসৰি। তো এতিয়া আমি পিঠাগুড়িটো গুড়ি কৰি ল'ম ফাৰ্ষ্টতে। এয়া বইল কৰি ৰখা আলু, এয়া আমি পিটিকি ল'ম এতিয়া। এয়া হৈ গ'ল আমাৰ চাউলৰ গুড়ি। আপোনালোকে ইয়াতকৈ অকণমান ডাঠো কৰিব পাৰে, আমি ইমানখিনি কৰিছোঁ। আলু পিটিকি লৈছোঁ, ইয়াতে আমি চাউলৰ গুড়িখিনি মিহলাই দিম। ইয়াত অকণমান বেকিং ছ'ডা দিব। ইয়াতে অকণমান নিমখ দিব সোৱাদ অনুযায়ী। ইয়াত অকণমান নিমখ দিব, আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি ইয়াতে নিমখ দি দিব। ইয়াত আপোনালোকে নিমখ মিহলাব আপোনালোকৰ সোৱাদ অনুযায়ী, আমি ইমানখিনি দিছোঁ। আমি ইয়াতে ভেজিটেবলছ মিহলাই দিম। আপোনালোকৰ ঘৰত যদি বেলেগ ভেজিটেবলছ আছে সেইবোৰ মিহলাই ল'ব পাৰে আপোনালোকে। পিঁয়াজখিনি গোটেই দি দিছোঁ। ইয়াতে আপোনালোকে আদা নহৰু দিব পাৰে, আমি ইয়াতে আদা নহৰু দিছোঁ। আপোনালোকে বেছিলৈও দিব পাৰে, আমি ইয়াতে সৰু সৰু টুকুৰা কৰি দিছোঁ। ইয়াতে কেঁচা জলকীয়া মিহলাই দিম। আমি বহুত জ্বলা খাওঁ মানে, সেইকাৰণে আমি বহুত জলকীয়া দিছোঁ ইয়াতে। বৰষুণ বতৰ, জলকীয়া খাব মন গৈ আছে। ইয়াতে আমি পাত ধনিয়া মিহলাই দিছোঁ। অকণমান গোটা জিৰা মিহলাই দিছোঁ। ইয়াতে আপোনালোকে বহুত মছলা দিব পাৰে, আমি কিন্তু ইয়াতে অকণমান গোটা জিৰা দি দিছোঁ মিক্স কৰি। মানে আমি ইমান মছলা নাখাওঁ,
এয়া আমি এতিয়া ধুনীয়াকৈ মিহলাই লৈছোঁ এয়া আমি মিহলাই লৈছোঁ গোটেইখিনি এতিয়া মোৰ হাতখনত অকণমান তেল সানি লওঁ হাতে সানি লৈছোঁ এতিয়া এইটো আমি লাড়ু বনাম আপোনালোকে যেনেকৈ খাই ভাল পায় যিটো জোখত খাই ভাল পায় সেইটো হিচাপত বনাই ল'ব পাৰে আমাৰ এইখিনি অকণমান পনীয়া হৈ গ'ল আপোনালোকে ইয়াতকৈ অকণমান ডাঠ কৰি ল'ব পাৰে তেতিয়া লাড়ুটো ভালদৰে হৈ যাব এতিয়া আমি কেৰাহীত ৰিফাইন তেল দি দিছোঁ আপোনালোকে বেছিকৈ দিব পাৰে বেছিকৈ দিলে জল্দি হৈ যাব আমি ইমানখিনি দিছোঁ এতিয়া ৰিফাইনখিনি গৰম হ'ব দিছোঁ গৰম হৈছে আমি ইয়াতে লাড়ু কৰি ৰাখা আমি এতিয়া বনাই লাড়ুখিনি ইয়াতে পেলাই দিম দেখিবলৈ ইমান ধুনীয়া লাগিছে খাই চোৱাৰ পিছতহে গম পাম কেনেকুৱা হৈছে আপোনালোক জনাম আৰু এয়া আমি এটা চাটনি বনাইছোঁ বিলাহীৰ ৰেচিপিটো দেখুওৱা নহ'ল যদি লাগে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত দেখাই দিম বাৰু চাওকচোন পিছে আজি আমি ডিনাৰ চেলেঞ্জ নকৰোঁ এতিয়া বনোৱা এতিয়া আমি খাম কেনেকুৱা হৈছে খাব মন গৈছে নি আপোনালোকৰ এতিয়া আমি নিজে খাই টেষ্ট কৰিম কেনেকুৱা হৈছে খাইছোঁ টেষ্টি হৈছে ন টেষ্টি বঢ়িয়া খাই চাব পাৰে আপোনালোকে জলকীয়া হৈছে বহুত আৰু ইয়াৰ লগত চাও খাব পাৰে আপোনালোকে গৰম গৰম গাখীৰ দিয়া চাহ খাবলৈ বহুত টেষ্ট লাগে কেইটা খালোঁ খাবলৈ লাগিব দেখিছেনে আৱাজ চাটনিও বাৰু ফাৰ্ষ্ট টাইমৰ কাৰণে খাইছোঁ পিঠাগুড়ি পকৰা খাবলৈ বহুত টেষ্টি চাটনিটো টেষ্টি হৈছে ন খালোঁ বহুত টেষ্টি হৈছিলে খাবলৈ গোটেই শেষ কৰি পেলালোঁ আমি খতম হৈ গ'ল জ্বলা লাগিছে বহুত জলকীয়া লাগিছে তো লাগিছে আপোনালোকেও খাব পাৰে ট্ৰাই কৰি চাব পাৰে ইজি হয় আৰু বেছি টাইমো নালাগে আৰু খাবলৈ বহুত টেষ্ট লাগে জল্দি হৈ গৈছে যদি আমাৰ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'টি কেনেকুৱা লাগিলে তেতিয়াহ'লে আজিলৈকে ইমানে বাই বাই বাই